নমস্কাৰ বন্ধুসকল, আজি আপোনালোকে এটা অতি গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। এইকেইদিন ছ'চিয়েল মিডিয়াত এটা কথা খুব চলি আছে যে আসাম গভৰ্ণমেণ্টে কৃষকসকলৰ বাবে ৫,০০০কৈ টকা আগবঢ়াইছে। কিন্তু এইটো সঁচা নে মিছা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে যেতিয়া গুগলত আসাম এগ্ৰিকালচাৰ ৰেজিষ্ট্ৰেশ্যন বুলি চাৰ্চ কৰে তেতিয়া এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। আপোনালোকে যেতিয়া প্ৰথম লিংকটোত ক্লিক কৰিব তেতিয়া এনেকুৱা এটা পেজ অপেন হ'ব, য'ত আমাৰ মাননীয় মুখ্যমন্ত্ৰীক দেখা পাব। আৰু ইয়াত আপোনালোকে কিছুমান ডিটেইলছ জমা দি ফৰ্মখন ফিল আপ কৰিব লাগে আৰু শেষত 10 টকা এটা পে' কৰিব লাগে। বহুতে এইখন ফৰ্ম ফিল আপ কৰিছে, কিন্তু এইটো এটা সম্পূৰ্ণ ফেক ৱেবছাইট। এইটো ফেক কেনেকৈ হ'ল আপোনালোকে দেখা পাইছে যে ওপৰত যিটো assam.agriculture.in ডাছবৰ্ড আছে, তাৰপিছত হেছটেগ আছে। কিন্তু আমাৰ যিবিলাক গভৰ্ণমেণ্টৰ ৱেবছাইট হয় সেইবিলাকৰ লাষ্টত .gov.in থাকিব লাগিব, কিন্তু এইটো নাই, সেইবাবে এইটো ফেক। আৰু আপোনালোকে যিবিলাক ৱেবছাইট অপেন কৰে সেই ৱেবছাইটবিলাকত আপোনালোকে প্ৰথমতে HTTPS থাকিব লাগিব, তাৰপিছত 2টা স্লেছ থাকিব লাগিব। কিন্তু ইয়াত সেইটো HTTPও নাই আৰু সেইটো এছো নাই, সেইবাবে এইটো এটা সম্পূৰ্ণ ফেক ৱেবছাইট। আপোনালোকে এইটোত কেতিয়াও পইচা জমা নিদিব। আপোনালোকে যেতিয়া 10 টকা ইয়াত পে' কৰি দিয়ে তেতিয়া আপোনালোকৰ ইয়াত 10 টকা পে' কৰাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ ৱেবছাইটটো বন্ধ হৈ যায়। ফেক ৱেবছাইট ক্ৰিয়েট কৰা কিছুমান হেকাৰ থাকে, তেওঁলোকে এনেকৈ এটা ৱেবছাইট ডিজাইন কৰে যে আপোনালোকে এইটো ধৰিবই নোৱাৰে ফেক হয় নে ৰিয়েল হয়। আজি মই কোৱা ট্ৰিক্সকেইটা এপ্লাই কৰিলে আপোনালোকে জানিব পাৰিব যে কিছুমান ৱেবছাইট ফেক নে ৰিয়েল। আজিৰ এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে কথাটো জানিব পাৰে আৰু ফেক ৱেবছাইটৰ পৰা বাচি থাকিব পাৰে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিব লাগিব। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়া লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিবা।